নমস্কাৰ বন্ধুসকল, তো কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ' লৈ। তোমালোকে চাই আছা লোকেল ৰোষ্টাৰ বয়। তো আজি আমি কথা পাতিব ওলাইছো লণ্ডনৰ জাঙিয়া বেপাৰীৰ ওপৰত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাই অসমৰ প্ৰত্যেকজন ৰোষ্টাৰ এটা কথা শুনি ল। ক ভোচৰিকে ক। মোক উল্টা ভাৱে ৰোজ কৰি আছা। মই কি মানে এতিয়া কি তহঁতৰ এগেইনষ্টত ভিডিঅ' বনোৱা বাদ দিম নেকি? না ভোচৰিকে ই আমাৰ ৰোষ্টাৰবোৰৰ এগেইনষ্টত ভিডিঅ' বনোৱা বাদ নিদিয়ে, কাৰণ যেতিয়া ইয়াৰ কৰ্মৰোজত হিলাই পেলাই আমনি লাগি যায় সি তেতিয়া আমাৰ ৰোষ্টাৰবোৰৰ ওচৰত আহে। তহঁতে আমাৰ যিবিলাক যুৱ সমাজ আছে, যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে, সেইবিলাকক তহঁতে ধ্বংস কৰি লৈ যাই আছা। আবে ঐ বিনাৰ আলুৰ বেঙেনা, অসমখন ৰখাটোলৈ আমি ৰোষ্টাৰবোৰে নিয়া নাই, ইহঁতি নি আছে। আবে ঐ বিনা আলুৰ বেঙেনা, স্লেং ইউজ কৰিব পাৰো কিন্তু দিল কা সাফ হয়। करके तूने इमेज मेरा मीम बना दिया, मेहनत करके तेरे भाई ने पूरा ड्रीम बना दिया। अब पिक्चर या सड़ अबे साले আৰু এই ৰিয়েলিষ্টিক অসম মনে মনে থাকিব? না ভোচৰিকে ই কেতিয়াও মনে নাথাকে, কাৰণ তাক যেতিয়া তাৰ ৱাইফে ঘৰত কাপোৰ আৰু কাঁহী বাতি ধুব দিয়ে ন, তেতিয়া সি আমাৰবোৰৰ ওচৰলৈ আহে ৰিপ্লাই দিবলৈ। 1 মিনিট, তোৰ ৱাইফ আছে? আছে। টেঙা নিদিবা। আৰু নগাঁও ৰোষ্টাৰৰ যিবিলাক চামচা, আবে ও ভোচৰিকে তোৰ মাইকী কাপোৰ ধুই দিয়ে চামচা ভাবিছিল নেকি? মোৰ ওপৰত ধাৰাত ভিডিঅ' বনাবৰ কাৰণে। আবে তই ক'বাৰ চেলিব্ৰিটি নেকি তোক ৰোষ্ট কৰিবলৈ? তোক ৰোষ্ট কৰা মানে আমাৰ নিজৰ ইউটিউব চেনেলটো নিজে লেতেৰা কৰা, আৱৰ্জনাটো ক'বাৰ। ভোচৰিকে गजब बेइज्जती है। অত ৰোজ ভিডিঅ'ৰ নামত কি আছে? কেৱল অশ্লীল থাম্বনেইল আছে ৰে ভাই। ভোচৰিকে মানি লৈছো মোৰ থাম্বনেইলবোৰ বেয়া, আমাৰ থাম্বনেইলবোৰ বেয়া, তোৰ থাম্বনেইলবোৰ ভাল। ভিডিঅ' কলত উলংগ ছোৱালী ভোচৰিকে। শুনৈ মিষ্টাৰ ৰিয়েলিষ্টিক আছাম, ভিডিঅ' বনোৱা বাদ দে, তই ঘৰৰ কামকে কৰিবি, গৰ্লফ্ৰেণ্ডৰ কথা কৈ বিৰিকে চলাবি, নিজৰে খাৰা হোৱা নাই ওলমি আছেতো তই আমাৰ ভিডিঅ' বনোৱা বন্ধ কৰিবি? হোৱাট দ্য ফাক? আৰু যদি ৰখাব পাৰা না ৰখাই ল। না ভোচৰিকে তইতো জাঙিয়া বেপাৰী হয়, তোক ৰখোৱা মানে আমাৰ ডেকা সমাজ নিজে প্ৰব্লেমত পৰা, কাৰণ প্ৰডাকশ্যন কমি যাব ন। এই ৰিয়েলিষ্টিক অসম ইউটিউব চেনেল যেতিয়ালৈকে থাকিব ন, যেতিয়ালৈকে ৰিয়েলিষ্টিক আছাম নামৰ চেনেলটো থাকিব, তেতিয়ালৈকে আমাৰ ডেকা সমাজে ভাল জাঙিয়া উপভোগ কৰিব পাই থাকিব। এইবিলাক ৰোষ্টাৰক এভইড কৰক। আমাৰবোৰক এভইড কৰি তোক ছাপোৰ্ট কৰিবলৈ তোৰ বাপেৰ চৰকাৰ নেকি ভোচৰিকে? মিষ্টাৰ ৰিয়েলিষ্টিক আছাম, অপেন চেলেঞ্জ, ৰিপ্লে মি। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰি যাব, যাতে মই আৰু নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। তো আজিলৈ নমস্কাৰ, বাই।